বন্ধুসকল, তোমালোকক আজি আমি সচৰাচৰ ব্যৱহাৰ কৰা হেল্ল' শব্দটোৰ বিষয়ে ক'ম। আমি কাৰোবাৰ ফোন আহিলে, কাৰোবাক ফোন কৰিলে প্ৰথম আমি শব্দটো কি কওঁ? হেল্ল'। তোমাৰ চিনাকি হওক বা অচিনাকি হওক, ফাৰ্ষ্ট কোনোবা তোমাৰ সিমূৰৰ পৰা ফোন আহিলে, তুমি ফোনটো ৰিচিভ কৰিলা আৰু তুমি ফাৰ্ষ্ট শব্দটো কি ক'বা? হেল্ল'। আৰু সিমূৰৰ পৰা কি ক'ব? হেল্ল'। মানে আমি এই হেল্ল' শব্দটো কেতিয়াৰ পৰা ব্যৱহাৰ কৰি আছোঁ আৰু কিয় ব্যৱহাৰ কৰিছোঁ সেই বিষয়ে চাগে তোমালোক প্ৰায়ভাগে অৱগত, আৰু কিছু সংখ্যক ইয়াৰ বিষয়ে অৱগত নহয়। তোমালোকক আজি মই এই হেল্ল' শব্দটো কেতিয়াৰ পৰা উদ্ভৱ হ'ল, কিয় উদ্ভৱ হ'ল, এই হেল্ল' শব্দটোৰ কিনো ইমান গুৰুত্বপূৰ্ণ কথা আছে, হেল্ল' বুলি যে কওঁ, কিনো ইয়াত ইমান গুৰুত্ব কথা আছে আমি হেল্ল' বুলি কওঁ, তাৰ বিষয়ে তোমালোকক মই যিখিনি জানো নিজৰ নলেজৰ পৰা তাৰ বিষয়ে ক'ম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আমি টেলিফোনৰ আৱিষ্কাৰক হিচাপে ফাৰ্ষ্ট আমি গ্ৰাহাম বেলৰ নামটোৱে জানো। গ্ৰাহাম বেল, তেওঁ টেলিফোনৰ আৱিষ্কাৰ কৰিছিলে। আপুনি ভাবি আচৰিত হ'ব যে গ্ৰাহাম বেলৰ গাৰ্লফ্ৰেণ্ড বা তেওঁ যিজনী মানে লাভাৰ আছিলে, তেওঁৰ নাম আছিলে মাৰ্গ্ৰেট হেল্ল'। তেওঁ গ্ৰাহাম বেলৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম আছিলে মাৰ্গ্ৰেট হেল্ল'। যেতিয়া তেওঁ ফাৰ্ষ্ট টেলিফোন আৱিষ্কাৰ কৰিছিলে, গ্ৰাহাম বেলৰ ঘৰৰ সকলোবোৰ মাক হওক, ভনীয়েক, সকলোবোৰ মানে অলপ কাণৰ ইফেক্ট আছিলে, তেওঁলোকে কমকৈ শুনিছিলে। সেইবাবে গ্ৰাহাম বেলে তেওঁৰ আৱিষ্কাৰ কৰা টেলিফোনৰ যান্ত্ৰিক বিজুতিবোৰ ফোনটো ক'ত যান্ত্ৰিক বিজুতি হৈ আছে টেলিফোনৰ, তাক জানিবৰ বাবে তেওঁ একেধৰণৰ দুটা ফোন আৱিষ্কাৰ কৰিছিলে, টেলিফোন আৱিষ্কাৰ কৰিছিলে। সেই দুটা টেলিফোনৰে এটা ফোন তেওঁ নিজৰ হাতত ৰাখিছিলে আৰু আনটো ফোন তেওঁৰ গাৰ্লফ্ৰেণ্ড মাৰ্গ্ৰেট হেল্ল'ক দিছিলে। আৰু তেওঁ যেতিয়া গ্ৰাহাম বেলে প্ৰথম ফোন কৰিলে, টেলিফোনৰ যোগেদি তেওঁ গাৰ্লফ্ৰেণ্ডক মাৰ্গ্ৰেট হেল্ল'ক ফোন কৰিছিলে, তেতিয়া তেওঁ প্ৰথম শব্দটো ব্যৱহাৰ কৰিছিলে, অতি মৰমেৰে কৈছিলে হেল্ল'। তেনেকৈ তেওঁ গ্ৰাহাম বেলে তেওঁৰ গাৰ্লফ্ৰেণ্ড মাৰ্গ্ৰেট হেল্ল'ক ফোন কৰোঁতে প্ৰত্যেকবাৰতে হেল্ল' শব্দটোৱে ব্যৱহাৰ কৰিছিলে, হেল্ল' বুলিয়ে সম্বোধন জনাইছিলে। আৰু সেই শব্দটোকে এতিয়া শেষলৈ গৈ গৈ ফোন কৰিলে বা কাৰোবাৰ লগত কথা পাতিলে প্ৰথমতে হেল্ল' শব্দটো আমি মোবাইলত আজিকালি আমি সকলোৱে ব্যৱহাৰ কৰিবলৈ ল'লোগৈ। এই ভিডিঅ'টো যদি চাই আপোনালোকৰ কিবা লাভ হৈছে তেনেহ'লে ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা। এনেকুৱা ভিডিঅ'বোৰ মই সদায় বনাই থাকিম। ধন্যবাদ।